মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ এটা গুৰুত্বপূৰ্ণ পাঠ ত্ৰিভুজ আলোচনা কৰিবলৈ লৈছোঁ। ত্ৰিভুজ পাঠটি পঢ়িবলৈ যোৱাৰ আগতে আমি সৰ্বসম চিত্ৰ আৰু সদৃশ চিত্ৰ এই দুটাৰ মাজত পাৰ্থক্যনো কি জানি লোৱাটো বহুত দৰকাৰী। সাধাৰণ ভাষাত আমি যেতিয়া দুটা বস্তুক একেই বুলি কওঁ, কেনেকৈ একেই বুলি কওঁ বা কি ক্ষেত্ৰত একেই বুলি কওঁ এবাৰ চাই লওঁ। প্ৰথম কথা, আমি জানো যে যজা ককাই ভাই যদি হয় তেওঁলোকৰ চেহেৰা একেই হয়, দুজনৰ সম্পূৰ্ণ শাৰীৰিক গঠন উচ্চতা এইবোৰ একেই হয়। গতিকে এটা নিৰ্দিষ্ট বয়সত ধৰি লৈছোঁ দুইজনৰ বয়স 15 বছৰ হৈছে। 15 বছৰ বয়সত দুজন যজা ভায়েকৰ উচ্চতা আৰু যিমান শকত হ'ব, উচ্চতা, শাৰীৰিক গঠন, হাতৰ দৈৰ্ঘ্য, ভৰিৰ দৈৰ্ঘ্য এইবোৰ এজনৰ লগত আনজনৰ সম্পূৰ্ণ একে থাকিব। তো সেই ক্ষেত্ৰত আমি জ্যামিতিত যিটো সৰ্বসম শব্দটো ব্যৱহাৰ কৰোঁ, যজা ককাই ভাই দুজনৰ ক্ষেত্ৰত আমি সৰ্বসম শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ যদি আমি ঘৰুৱা ভাষাত চাওঁ। দ্বিতীয় ক্ষেত্ৰটো আহিলে যে কেতিয়াবা দেখোঁ যে কোনোবা এজনী ছোৱালীক মাকৰ সৈতে সাইলাখ একে বুলি কয়। যদিও তেওঁলোকৰ বয়সৰ পাৰ্থক্য, মাকজনী ডাঙৰ আৰু ছোৱালীজনী যথেষ্ট সৰু, তেওঁলোকৰ শাৰীৰিক গঠনৰ মিলটোৰ ওপৰত ভিত্তি কৰি আমি কি বুলি কওঁ, দুয়োগৰাকীকে দেখাত একেই বুলি কওঁ। তো সেই ক্ষেত্ৰত সৰ্বসম নহ'লে তেওঁলোকৰ এগৰাকীৰ উচ্চতা বেছি, আনগৰাকীৰ উচ্চতা কম, এগৰাকী কম শকত হ'ব, আনগৰাকী বেছি শকত হ'ব পাৰে। তো তেনেকুৱা ক্ষেত্ৰতো আমি তেওঁলোকৰ চেহেৰা মিল থকাৰ বাবে তেওঁলোকক কওঁ দেখিবলৈ একে। গতিকে এই ক্ষেত্ৰত আমি গণিতত যি সদৃশ শব্দটো ব্যৱহাৰ কৰোঁ, মাক জীয়েকৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিব পাৰোঁ, সদৃশ শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ। ঠিকে আছে। তো ইয়াত দুটা কথা আহিলে আমি তুলনা কৰিবৰ বাবে, দুটা বস্তু একে হয় নে নহয় তুলনা কৰিবৰ বাবে দুটা শব্দৰ ওপৰত আমি গুৰুত্ব দিওঁ। সেই দুটা হৈছে, প্ৰথম শব্দটো হৈছে আকৃতি আৰু আনটো হৈছে আকাৰ। এতিয়া দুজন যজা ককাই ভাইৰ ক্ষেত্ৰত আকৃতি আৰু আকাৰ দুয়োটাই প্ৰযোজ্য, সমান হয়, একে আকৃতিৰ হয়, লগতে একে আকাৰ হয়। আনহাতে যদি আমি মাক জীয়েকৰ ক্ষেত্ৰত চাওঁ, তেওঁলোকৰ চেহেৰাহে একে, অৰ্থাৎ আকৃতিটোহে একে, কিন্তু চাইজটো একে নহয়। তো এইটোৱে হৈছে সদৃশতাৰ ধাৰণা, যে মাক জীয়েক দুয়োজনে দেখাত একেই হোৱাৰ কাৰণটো হৈছে তেওঁলোকৰ শ্বেপ একে, অৰ্থাৎ চেহেৰা একে। এতিয়া গাণিতিকভাৱে দুটা চিত্ৰৰ যদি আকৃতি একে হয়, সিহঁতক সদৃশ চিত্ৰ বুলি কোৱা হয়। 2 figures having same shape are called similar figures. তো চিমিলাৰ হ'বৰ কাৰণে বা সদৃশ হ'বৰ কাৰণে এটাই আমাক চৰ্ত লাগে, সেইটো হৈছে শ্বেপটো ছেম হ'ব লাগিব। চিত্ৰ দুটা একে আকাৰৰ হোৱাটো প্ৰয়োজন নহয়, নট নেচেচাৰিলি দ্য ছেম চাইজ। সৰ্বসম চিত্ৰ কি হ'ব? একে আকৃতি প্লাছ একে আকাৰ দুয়োটা যদি হয়, ছেম শ্বেপ প্লাছ ছেম চাইজ দুয়োটাই যদি প্ৰযোজ্য হয়, তেতিয়া আমি চিত্ৰটোক সৰ্বসম বুলি কওঁ। তো ইয়াৰ পৰা কি পাম? সৰ্বসম চিত্ৰত একে আকাৰো হ'ব, একে আকৃতিও হ'ব। সদৃশত অকল একে আকৃতিৰ হ'ব। গতিকে সৰ্বসম হোৱাৰ লগে লগে দুইটা ধৰ্ম ছেটিছফাই কৰিব, দুইটা কণ্ডিশ্যন ছেটিছফাই কৰিব। সেয়েহে সকলোবোৰ সৰ্বসম চিত্ৰ সদৃশ হয়। অল কনগ্ৰুৱেণ্ট ফিগাৰ্ছ আৰ চিমিলাৰ, বাট অল চিমিলাৰ ফিগাৰ্ছ মে নট বি কনগ্ৰুৱেণ্ট। সকলোবোৰ সদৃশ চিত্ৰ সৰ্বসম নহ'ব পাৰে। ইয়াৰ কাৰণটো হ'ল, সৰ্বসম হ'বলৈ হ'লে দুটা ধৰ্ম ছেটিছফাই কৰিব লাগিব, দুটা কণ্ডিশ্যন ছেটিছফাই কৰিব লাগিব, কিন্তু সদৃশ চিত্ৰবোৰৰ মাত্ৰ এটাহে কণ্ডিশ্যন ছেটিছফাই হয়, সেইটো হৈছে একে আকৃতিৰ। তো সদৃশ চিত্ৰও একে আকাৰৰ হ'ব পাৰে। যদি একে আকাৰৰ হয়, তেতিয়াহ'লে সিহঁতবোৰ সৰ্বসমো হ'ব। সেইকাৰণে আমি কৈছোঁ নহ'বও পাৰে, নহয় বুলি কোৱা নাই, নহ'বও পাৰে। নহয় কেতিয়া নহ'ব পাৰে, যেতিয়ালৈকে একে আকাৰৰ নহয়, তেতিয়ালৈকে তেওঁলোক অকল সদৃশে হ'ব, সেই চিত্ৰকেইটা অকল সদৃশে হ'ব। এতিয়া আমি এটা এক্সাম্পল লওঁ। যিকোনো দুটা বৃত্ত, এটা বৃত্ত সৰুকৈ আঁকিছোঁ, এটা বৃত্ত ডাঙৰকৈ আঁকিছোঁ। দুয়োটাৰে আকাৰ বেলেগ বেলেগ, কিন্তু দুয়োটাৰ আকৃতি একেই, সেয়েহে সিহঁত দুটা সদৃশ হ'ব। আনহাতে যদি দুটা বৃত্ত আমি ইকুৱেল ৰেডিয়াই দি পেলাই আঁকো, মানে একে ব্যাসাৰ্ধযুক্ত বৃত্ত আঁকিলে, তেতিয়া দুয়োটা বৃত্তৰে আকাৰো একেই হ'ব আৰু আকৃতিও একেই হ'ব। সেই ক্ষেত্ৰত আমি বৃত্ত দুটাক সৰ্বসম বুলি কওঁ। বুজি পালা? এবাৰ আমি এটা উদাহৰণ লওঁ। দুটা ৰেক্টেংগল লৈছোঁ, দুটা আয়ত লৈছোঁ। আয়ত দুটাৰ প্ৰথমটোৰ বাহুৰ দৈৰ্ঘ্য যথাক্ৰমে 2, 3, 2 আৰু 3, আনটোৰ PQRS
আয়তৰ বাহুৰ দৈৰ্ঘ্য 4, 6, 4 আৰু 6 আমি চেণ্টিমিটাৰ বুলি ক'লে এতিয়া একক হ'ব 2 একক 3 একক যিকোনো একক আমি ধৰিব পাৰোঁ এতিয়া আমি প্ৰশ্নটো এনেকৈ ভাবি চাওঁ যে প্ৰথম চিত্ৰটোক যদি আমি বিবৰ্ধন কৰি নি থাকোঁ অৰ্থাৎ জুম কৰি দিওঁ তেতিয়াহ'লে দ্বিতীয় চিত্ৰটোৰ লগত মিলি যাব নেকি নিশ্চয় মিলি যাব প্ৰথম চিত্ৰটো এ বি বাহুক যদি দুগুণ কৰি দিয়া হয় তেন্তে দ্বিতীয় চিত্ৰটোৰ পি কিউ বাহুৰ সৈতে সমান হ'ব 2 দুগুণ 4 দুগুণ কৰি দিলে 4 হ'ব ঠিক একেদৰে এ ডি বাহুক দুগুণ কৰিলে পি এছ বাহুৰ সমান হ'ব বি চি বাহুক দুগুণ কৰিলে কিউ আৰ সমান হ'ব আৰু ডি চি বাহুক দুগুণ কৰিলে এছ আৰ বাহুৰ সমান হ'ব অৰ্থাৎ প্ৰথম চিত্ৰটোক আমি 2 টাইমছ জুম কৰি দিলে দুগুণ বিবৰ্ধন কৰি দিলে দ্বিতীয় চিত্ৰটোৰ লগত সম্পূৰ্ণভাৱে মিলি যাব সেই ক্ষেত্ৰত আমি সেই প্ৰথম চিত্ৰটো আৰু দ্বিতীয় চিত্ৰটোক ক'ম সদৃশ চিত্ৰ এতিয়া আমি গণিতত জুম কৰা বুলি নকওঁ কি বুলি ক'ম আমি একে অনুপাতত বৃদ্ধি কৰিলে যে প্ৰথম চিত্ৰটোক যদি একে অনুপাতত বৃদ্ধি কৰি দিওঁ তেন্তে দ্বিতীয় চিত্ৰটোৰ লগত সম্পূৰ্ণৰূপে মিলি যাব সেয়েহে প্ৰথমটো চিত্ৰ আৰু দ্বিতীয় চিত্ৰ দুয়োটা চিত্ৰক আমি সদৃশ চিত্ৰ বুলি কওঁ এবাৰ আমি আহোঁ বহুভুজৰ ক্ষেত্ৰত সদৃশতাটো কেনেকৈ ক'ম সমসংখ্যক বাহু বিশিষ্ট দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে Two polygons of same number of sides are said to be congruent if all the corresponding angles are equal, all the corresponding sides are the same ratio. প্ৰথম বুজিব লাগিব যে দুটা বহুভুজ সদৃশ হ'বৰ কাৰণে সিহঁত সমসংখ্যক বাহু বৈশিষ্ট্য হ'ব লাগিব same number of sides থাকিব লাগিব এটা পঞ্চভুজ বা এটা পেণ্টাগন কেতিয়াও এটা কোৱাড্ৰিলেটাৰেলৰ সদৃশ হ'ব নোৱাৰে কাৰণ পঞ্চভুজটোত 5টা বাহু আছে পেণ্টাগনটোত 5টা বাহু আছে কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজটোত 4টা বাহু আছে গতিকে দুটা যেতিয়া সমসংখ্যক বাহু বিশিষ্ট নহয় সিহঁত সদৃশ হয় নে নহয় সেই বুলি সোধা প্ৰশ্নটোৱেই ভুল গতিকে আমি সদৃশ হয় নে নহয় চিনাক্ত কৰিবলৈ প্ৰথমে আমি নিশ্চিত হ'ব লাগিব দুইটা চিত্ৰৰে সমসংখ্যক বাহু থাকিব লাগিব বুজি পাইছা প্ৰথম চিত্ৰত চাওঁ সিহঁতৰ অনুৰূপ কোণবোৰ সমান যিবোৰ অনুৰূপ কোণ থাকিব চিত্ৰ দুটাৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে অল দ্য কৰেছপণ্ডিং চাইডছ আৰ ইন দ্য ছেম ৰেচিঅ' প্ৰপ'ৰ্চনেল হ'ব লাগিব সিহঁতৰ বাহুবোৰ কৰেছপণ্ডিং চাইডবোৰ প্ৰপ'ৰ্চনেল বা ইকুৱেল ৰেচিঅ'ত থাকিব লাগিব কেনেকৈ হয় আমি এটা এক্সাম্পল লৈ চাওঁ আমি পাম কিতাপত তোমালোকে যদি পঢ়া কিতাপখনত চোৱা যে দুটা বৰ্গ সদৃশ বুলি কোৱা হৈছে এতিয়া দুটা বৰ্গৰ যে সদৃশ বুলি কৈছে কাৰণটোনো কি আমি ব্যাখ্যা কৰোঁ কণ্ডিশ্যন 1 সমসংখ্যক বাহু থাকিব লাগিব প্ৰথমটো বৰ্গ দ্বিতীয়টো বৰ্গ গতিকে দুটাৰ বাহুৰ সংখ্যা 4 দুটাৰ সমসংখ্যক বাহু আছে কণ্ডিশ্যন 1ত কৈছে যে অনুৰূপ কোণবোৰ সমান দুইটা চিত্ৰৰে দুটা বহুভুজৰে অনুৰূপ কোণবোৰ সমান হ'ব লাগিব প্ৰথম বৰ্গ হোৱাৰ লগে লগে প্ৰত্যেক কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী গতিকে এইটো কোণ ইয়াৰ লগত সমান হ'ব এইটো কোণ ইয়াৰ লগত সমান হ'ব প্ৰত্যেকৰ লগত সমান হ'ব প্ৰথম কণ্ডিশ্যনটো ছেটিছফাই হ'ব ছেকেণ্ড কণ্ডিশ্যনটো সিহঁতৰ চিত্ৰ দুটাৰ বাহুবোৰ সমানুপাতিক হ'ব লাগিব যিবোৰ কৰেছপণ্ডিং চাইড আছে অনুৰূপ বাহু আছে অনুৰূপ বাহুবোৰ সমানুপাতিক হ'ব লাগিব প্ৰথম এটা বাহু লওঁ এইটো বাহুৰ দৈৰ্ঘ্য হৈছে 3 আনটো বাহুৰ দৈৰ্ঘ্য 4 আনটো বৰ্গৰ অনুৰূপ বাহুটোৰ দৈৰ্ঘ্য হৈছে 4 গতিকে ইহঁতৰ অনুপাত কি হ'ব প্ৰথমটো বৰ্গৰ বাহু অনুপাত দ্বিতীয়টো বৰ্গৰ বাহু যদি আমি লওঁ তেতিয়াহ'লে পাম 3:4 বা 3/4 ৰেচিঅ'টো পাম 3:4 ঠিক একেদৰে যদি আমি বাকীকেইটা বাহু চাওঁ যে এটা বৰ্গৰ বা এটা স্কোৱাৰৰ সদায় বাহুবোৰ সমান হয় গতিকে বাকীকেইটা অনুৰূপ বাহু যদি তুলনা কৰোঁ সদায় 3:4 পাম অৰ্থাৎ এই দুটা চিত্ৰই দুটা বৰ্গই আমাৰ দুইটা কণ্ডিশ্যন ছেটিছফাই কৰিছে সদৃশ হ'বৰ কাৰণে যি দুটা কণ্ডিশ্যন আছিলে দুইটা কণ্ডিশ্যন ছেটিছফাই কৰিছে সেয়েহে আমি দুটা বৰ্গক সদৃশ বুলি কওঁ এতিয়া তোমালোকে নিজে ভাবি চোৱা যে দুটা সমবাহু ত্ৰিভুজ ইকুইলেটাৰেল ট্ৰায়েংগল টু ইকুইলেটাৰেল ট্ৰায়েংগলক কিয় আমি সদৃশ বুলি কওঁ এই দুটা কণ্ডিশ্যন ছেটিছফাই হয় নে নহয় সেইটো তুলনা কৰি তোমালোকে এই উত্তৰটো নিজে দিয়া ঠিক আছে গতিকে এইখিনি আমি যিমানখিনি শিকিলোঁ তোমালোকে ফাৰ্ষ্ট এক্সাৰচাইজটো এই পাঠটোৰ যিটো এক্সাৰচাইজ 1 আছে সেই এক্সাৰচাইজটো তোমালোকে নিজে চেষ্টা কৰিবা প্ৰতিটো প্ৰশ্নই কৰিব পাৰিবা ইয়াত অকল শ্বৰ্ট কুৱেশ্যন আছে যিটো অনুশীলনী 6.1 আছে 6.1ৰ প্ৰত্যেকটো প্ৰশ্ন তোমালোকে কৰিব পাৰিবা এইটো তোমালোকে কৰিবা ইয়াৰ পাছত আমি ত্ৰিভুজৰ সাদৃশ্যতা ডিছকাছ কৰিম নেক্সট ক্লাছত